বিষয়ে বহুত কথা জানিলোঁ। আমাৰ অভিজ্ঞতা, বিশেষকৈ মোৰ ব্যক্তিগত অভিজ্ঞতা এনেকুৱা যে বিকাশপেডিয়াৰ যোগেদি আমি যিবিলাক তথ্য গাঁৱে ভূঞে বিয়পোৱাৰ প্ৰয়াস কৰিছোঁ, ইয়াত তিনিটা প্ৰযুক্তিগত কথা আছে। এটা হ'ল বিকাশপেডিয়া এজ ইট ইজ, যিটো ছফ্টৱেৰ ডেভেলপ হৈছে, এইটো এটা তথ্য প্ৰযুক্তি। কিন্তু ইয়াক কাৰ্যক্ষম কৰিবলৈকে, সফল কৰিবলৈ আৰু দুটা প্ৰযুক্তিৰ প্ৰয়োজন। এটা হৈছে ইণ্টাৰনেট উপলব্ধতা, আৰু তৃতীয় কথাটো হৈছে বিভিন্ন স্থানত, বিশেষকৈ অসমৰ গাঁৱে ভূঞে সকলোতে বিদ্যুতৰ উপলব্ধতা। গতিকে তিনিওটা প্ৰযুক্তি যেতিয়া একেলগ হ'ব, যে আমাৰ তথ্য প্ৰযুক্তি, ইণ্টাৰনেট প্ৰযুক্তি আৰু বিদ্যুতৰ উপলব্ধতা একেলগে আছে, তেতিয়া আমি এই প্ৰয়াসত একেবাৰে সফল হ'ব পাৰিম। আজি দুখৰ কথা এইটোৱে যে অসমৰ গাঁৱে ভূঞে এতিয়াও আমি 100% বিজুলী যোগান নিশ্চিত কৰিব পৰা নাই। কিন্তু য'তে য'তে হৈছে, অন্ততঃ সেইবোৰ ঠাইলৈ যদি বিকাশপেডিয়া আগবাঢ়ি যাব পাৰে, তেনেহ'লেও বহুখিনি লাভ হ'ব বুলি মই আশা কৰোঁ। আৰু এই মঞ্চৰ যোগেদি আমি এইটোও আশা কৰিম যে কৰ্তৃপক্ষই, চৰকাৰে এনেকুৱা এটা প্ৰযুক্তিৰ সুফল সকলোকে দিবলৈ বাকীকেইটা ক্ষেত্ৰতো, যেনে বিজুলী শক্তিৰ উপলব্ধতা আৰু ইণ্টাৰনেটৰ উপলব্ধতাটো চৰকাৰে সমানেই জোৰ দিয়ক, তেতিয়াহে আমাৰ এই প্ৰয়াস সফল হ'ব।